ৰূপৈহাটবাসী ৰাজ্যলৈ এটি সুখবৰ। ৰূপৈহাটৰ নতুন বজাৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ মুকলি কৰে। ৰূপৈহাটৰ নতুন বজাৰত পলিক্লিনিকৰ কাষতে নতুনকৈ মুকলি কৰিছে এই কেন্দ্ৰটো। দৰিদ্ৰসকললৈ বিশেষ সকাহ এই জন ঔষধি কেন্দ্ৰৰ। একেবাৰে সুলভ মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব যিকোনো ৰোগৰ দৰৱ। এই জন ঔষধি কেন্দ্ৰত 50ৰ পৰা 90% ৰেহাই মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব যিকোনো ধৰণৰ দৰৱ। যিকোনো ব্ৰেণ্ডৰ দৰৱ অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত ঔষধ উপলব্ধ আছে এই ক্লিনিকখনত। সম্পূৰ্ণ WHO আৰু GMPৰ দ্বাৰা চাৰ্টিফাইড কৰি দিয়া মেডিচিন লাভ কৰিব ৰোগীসকলে। চৰকাৰে পৰোক্ষভাৱে চৰকাৰী লেবৰেটৰীত মেডিচিন প্ৰস্তুত কৰি জন ঔষধি কেন্দ্ৰলৈ পঠায়। কাৰণে অতি কম মূল্যত যিকোনো দৰৱ আপুনি লাভ কৰিব পাৰিব। গতিকে সবিশেষ জানিবলৈ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে আপুনি। যোগাযোগৰ নম্বৰ হৈছে 9435220080। সন্দৰ্ভত আমি এইটোৱে ক'ম যে ৰূপহীবাসী ৰাইজৰ বাবে এটা সুখবৰ আৰু এইটো আমাৰ ৰূপহীত 50ৰ পৰা 90% ৰেহাই মূল্যত অৰ্থাৎ ব্ৰেণ্ডতকৈ ব্ৰেণ্ড এতিয়া বজাৰত ধৰক এতিয়া আমি যদি পান 40 কিনিব যাওঁ তাতে আমাৰ 70ৰ পৰা 80 টকা যিকোনো ব্ৰেণ্ডৰ হ'ব, কিন্তু জনঔষধিয়ে সেইটো অনলি 12 টকাত দিব, যিটো আমাৰ প্ৰায় 90% ৰেহাই মূল্যত পাই আছে ৰোগীয়ে। গতিকে সেনেকুৱা আমাৰ প্ৰায়ভাগ বহুত তেনেকুৱা লিভাৰৰ ক্ষেত্ৰতো তেনেকুৱা লিভাৰৰ বটল এটা ধৰক 35ৰ পৰা 40 ৰুপিজ। জাইম আছে, জাইমৰ বটলবিলাক এতিয়া ব্ৰেণ্ডত কিনিলে আপোনাৰ 170ৰ পৰা 190ত পাব, কিন্তু আমি জনঔষধিৰ পৰা যদি ছেইম কোৱালিটিৰ মাল পাব উইথ NABL টেষ্টেড মেডিচিন, যিটো আমাৰ ভাৰত চৰকাৰৰ NABL যিটো আমাৰ লেবৰেটৰী আছে, প্ৰত্যেকটো বেচ বনোৱাৰ পিছত চৰকাৰে সেইটো টেষ্ট কৰি আমাৰ জনঔষধি চেণ্টাৰবিলাকত ডাইৰেক্ট পঠাই দিয়ে। গতিকে ৰোগীসকলে আমাৰ ডাইৰেক্ট ব্ৰেণ্ডৰ সমান ইকুৱেল ইফিকেচি থকা মেডিচিন খাব পাৰিব, লগতে 50 to 90% ৰেহাই মূল্যত। এইটো আমাৰ ৰূপহীবাসীৰ বাবে এটা খুব ডাঙৰ সুখবৰ। এইটোৱে আৰু এইখিনি। এটা মিসকনচেপ্ট আছে আমাৰ, যেনেকুৱা ইমান দাম কম কিয়, যেনেকুৱা কেলছিয়ামৰ বড়ি 10-12 টকাতো পোৱা যায় 10টা, অনলি কেলছিয়াম যিটো প্লেন কেলছিয়াম। গতিকে মানুহৰ সন্দেহ হৈ যায় ইমান কম মূল্যত 94-95% ৰেহাই মূল্যত কেনেকৈ দিব পাৰে চৰকাৰে। গতিকে ৰাইজে এইটো বুজি লওক, ডাইৰেক্ট চৰকাৰে মেনুফেকচাৰ কৰে, নিজৰ প্লেণ্ট আছে চৰকাৰৰ GMP চাৰ্টিফাইড যিবিলাক প্লেন চৰকাৰৰ সেইবিলাকৰ পৰা ডাইৰেক্ট জনঔষধিত চৰকাৰী প্লেণ্টৰ পৰা ফাৰ্মৰ পৰা বনাই ডাইৰেক্ট আমাৰ জনঔষধিত চাপ্লাই দি দিয়ে। মাজত কোনো মিডলমেন নাই, ৰিজনেল মেনেজাৰ, চিফ মেনেজাৰ, ডাইৰেক্টৰ এইবিলাককতো আমাৰ যদি ফাৰ্ম হলেতো এইবিলাকক আমাৰ চেলাৰি দিব লাগিলে হয় কোম্পানী হলে। গতিকে এইটো ডাইৰেক্ট আমাৰ PMBI বুলি আমাৰ এটা ইমপ্লিমেণ্টিং এজেঞ্চি বুলি কয়। PMBI এইটো ৰেগুলেট কৰে আৰু এইটো ভাৰত চৰকাৰে ডাইৰেক্ট PMBIৰ লগত এগ্ৰিমেণ্ট কৰা আছে। গতিকে সেই PMBIৰ লগত ডাইৰেক্ট ভাৰত চৰকাৰে PMBIক ঔষধটো বনাই দি দিয়ে। সিহঁতৰ ৱেয়াৰ হাউচ আছে 5টা গোটেই ইণ্ডিয়াত, আৰু ডিষ্ট্ৰিবিউটৰ আছে এতিয়া এপ্ৰক্সিমেট 40+ গোটেই ইণ্ডিয়াত। গতিকে তাৰ পৰা ডাইৰেক্ট জনঔষধি চেণ্টাৰবিলাকত আহি যায়। সেইকাৰণে ঔষধৰ দামটো কম, নহ'লে ব্ৰেণ্ডৰ সমানেই হ'লে হয়। সেইটোৱে। ৰূপহী নতুন বজাৰত আমাৰ ৰূপহী পলিক্লিনিকৰ সংলগ্ন কৰি আমি প্ৰধানমন্ত্ৰীৰ জনঔষধি কেন্দ্ৰ এটি আজিৰ পৰা আমি ইয়াতে আৰম্ভ কৰিছোঁ। গতিকে আমাৰ ইয়াত সকলো ধৰণৰ ঔষধ পোৱা যায় আৰু আমাৰ ঔষধখিনি 50ৰ পৰা 90% ৰেহাই মূল্যত আমাৰ ৰোগীসকলে কিনিব পাৰিব। আৰু লগতে আমাৰ জনঔষধি কেন্দ্ৰত সকলো ধৰণৰ চিকিৎসক উপলব্ধ থাকিব। গতিকে যিসকল দুখীয়া ৰাইজ আছে বা যিসকলে ব্ৰেণ্ডেড ঔষধবিলাক কিনিব নোৱাৰে, তেওঁলোকৰ কাৰণে আমি এই প্ৰতিষ্ঠানটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে এয়াই ৰাইজৰ সুবিধাৰ্থে আমি এইখিনি আৰম্ভ কৰিছোঁ আৰু। হয়, যিকোনো ধৰণৰ ঔষধ পাব, সকলো ধৰণৰ। বজাৰস্থিত ৰূপহী পলিক্লিনিকৰ লগতে জনঔষধি কেন্দ্ৰ মুকলি কৰা হ'ল। ইয়াত যিকোনো ধৰণৰ মেডিচিন আপোনালোকে 50ৰ পৰা 90% ৰেহাই মূল্যত পাব আৰু লগতে চিকিৎসা সেৱাও পাব ইয়াতে। গতিকে জনঔষধি কেন্দ্ৰটোৰ ঠিকনাটো হ'ল নতুন বজাৰৰ লগত থকা ৰূপহী পলিক্লিনিকৰ লগতে
গতিকে আজিয়ে যোগাযোগ কৰক আৰু ৰেহাই মূল্যত মেডিচিন লওক। ব্যুৰো ৰিপৰ্ট ডিটক্স এনি।